নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ। কি উদ্দেশ্যৰে গৈ আছোঁ আৰু কিয় গৈ আছোঁ আপোনালোকক কৈ আছোঁ গোটেইবিলাক কথা। এতিয়া গৈ আছোঁ, ৰাস্তাত আছোঁ, দেখুৱাই দিয়া একবাৰ বেক কেমেৰা কৰি বাকীবিলাক আকৌ যে আইতা মাত দিয়া এবাৰ। আইতা আমিও যাম, গৈ আছোঁ। আমি গৈ আছোঁ আৰু এতিয়া ৰাস্তাত আছোঁ। এনেই আমাৰ নগাঁও মৃত্যুঞ্জয় মন্দিৰলৈ আমি গৈ আছোঁ। তাৰপিছত এই আমাৰ ড্ৰাইভাৰ দাদা, এনেকৈ আমি গৈ আছোঁ গোটেইবিলাক চবেই। আমি কি পালোঁ এতিয়া? বাইপাছ, নগাঁও বাইপাছ এয়া দেখিছে। গৈ আছোঁ আমি এতিয়া। আমি 10:15 ওলাইছিলোঁ ঘৰৰ পৰা আৰু 6টা আমি গৈ আৰু বেছি সময় নাই আৰু 6টা মিনিট 12টা বাজিব। অকণমান ৰাস্তাৰে ৰখি আহিছোঁ, এইটো কাৰণে অকণমান দেৰি হৈছে। এতিয়া গৈ আছোঁ, গৈ পাই আপোনালোকক দেখুৱাই আছোঁ। আমি এতিয়া আমাৰ গন্তব্যস্থান পাম। গৈ আছোঁ আৰু 800 মিটাৰ্ছ আছে ন। ফেঞ্চি বজাৰৰ কাপোৰৰ দোকানীৰ নিচিনাকৈ কেনেকৈ পূজাৰ সামগ্ৰী ল'বৰ কাৰণে গাড়ী আগুৰি ধৰিছে চাওকচোন বাৰু। আচলতে এয়াই ব্যৱসায় নহয়নে? আচলতে এই ল'ৰাজনে কিন্তু গাড়ীখন পাৰ্কিং কৰিবৰ কাৰণে কৈছে। আমি গোটেইবোৰ বস্তু ঘৰৰ পৰা মাহ প্ৰসাদকে আদি কৰি ধূপ ধূনাৰ পৰা গোটেইখিনি বস্তু লৈয়ে গৈছোঁ ঘৰৰ পৰাই যোগাৰ কৰি। আৰু তথাপিতো এই 2 এপদ বস্তু ইয়াৰ পৰা নিকিনা নহয়, কিনিছোঁ। এয়া দেখিছে গাড়ীখন এনেধৰণে আমি পাৰ্কিং কৰিছোঁ। বহুত বৃহৎ ডাঙৰ পথাৰ, য'ত মানে হাজাৰ হাজাৰ গাড়ী ইয়াত পাৰ্ক কৰিব পাৰি। আনকি যদি কোনোবাই ইচ্ছা কৰে বনভোজ খাম বুলিও যদি ভাবে তেতিয়া খাবও পাৰে, একো প্ৰব্লেম নাই। আমি আচলতে গৈ ভাবিছোঁ ইছৰাম আমি যদি কিবা খোৱা বস্তু লৈ আহিলোঁ হয়, ইয়াতে আমি বহি পেলাই খাব পাৰিলোঁ হয় বুলি ভাবিছোঁ। যিহেতু ৰাতিপুৱা মন্দিৰলৈ আহোঁতে একেবাৰে খালী পেটতে আহিছোঁ বাৰু, সেইকাৰণে। আৰু এনেকৈ আমি গোটেইবোৰ বস্তু উলিয়াই লৈছোঁ গাড়ীৰ পৰা। এতিয়া আমি মন্দিৰলৈ ভিতৰলৈ প্ৰৱেশ কৰিম। আপোনালোক দেখুৱাই আছোঁ, চাই থাকিব। আহি পালোঁ আমি সকলোতকৈ ডাঙৰ শিৱলিংগ আহি পাইছোঁ এয়া মন্দিৰত। তাৰপিছত এয়া আমাৰ গোসানীকেইটাই যাই আছে আগত আৰু দোকানবিলাক গোটেই গড় বাহিৰত লাইন 1:30 বজাত খুলি দিব আমাৰ প্ৰৱেশ দুৱাৰ। এয়া মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ। আচলতে ভিতৰ ভাগটো খুব ধুনীয়াকৈ সজাইছে, খুব ভাল লগা এটা পৰিৱেশ। আৰু এনেধৰণে আমি পূজা অৰ্চনা শেষ হোৱাৰ পিছত মন্দিৰৰ বাহিৰত অৰ্থাৎ লিংগটোৰ বাহিৰত বহুতো চিৰি আছে, য'ত ভক্তসকলে এনেধৰণে বহি অকণমান ৰেষ্ট ল'ব পাৰে।
আৰু আমিও এনেধৰণে অকণমান বহি আমি অকণমান প্ৰসাদ খালোঁ। এই আমাৰ ঘৰৰ পৰা অনা প্ৰসাদ, যিহেতু চাকি বাহিৰত দিব লাগে আৰু প্ৰসাদখিনি তেওঁলোকে অকণমান ভগৱানৰ ওচৰত অৰ্পণ কৰি এনেধৰণে দিয়ে আকৌ পুনৰ উভতাই। আমি এনেধৰণে প্ৰসাদ গ্ৰহণ কৰি অকণমান ইয়াতে ফটো তুলিলোঁ বা ভিডিঅ' কৰিলোঁ। আপোনালোকে দেখিছেই ইয়াৰ চাৰিওকাষৰ পৰিৱেশ খুব ভাল লগা দৃশ্য। আৰু মোৰ ভিডিঅ'সমূহ যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজি আচলতে কিয় আমি এনেকৈ মৃত্যুঞ্জয় মন্দিৰলৈ আহিলোঁ সেই উদ্দেশ্যটো আপোনালোকক ক'বলৈ থাকিয়েই গ'ল। আচলতে বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ এই মন্দিৰটিত আহিম বুলি, সকলোৱে কৈ থাকে আৰু শুনিও থাকোঁ। সেইকাৰণে আজি ভগৱানে আমাক অহাৰ কাৰণে লৈ আহিলে শিৱগোসাঁই এতিয়া। আৰু মেইন উদ্দেশ্যটো আছিল আজি আমাৰ এনিভাৰ্চাৰী আছিল, আজি মোৰ প্ৰথম বিবাহ বাৰ্ষিকী, সেইকাৰণে আহিছিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব ৰাইজ, আমি সদায় জানো এনেকৈ ভালে থাকিব পাৰোঁ। এতিয়া খাব ওলাইছোঁ। মন্দিৰৰ কাষতে এখন ধুনীয়া এখন হোটেল আছে, ইয়াতে আমি এতিয়া কিবাকিবি খাম। আমি আহি আছিলোঁ, আহি থাকোঁতে ৰাস্তাত আমাৰ ছজনা ফুল খোৱা মানুহটোৱে ছজনা ফুল ছিঙি আছে। ৰাস্তাতে আমাৰ ছজনা ফুল ছিঙি আছে, দেখিছে। ঘৰলৈ বুলি উভতি আহি থাকোঁতে ৰাস্তাত এনেকুৱা ধৰণৰ বিভিন্ন বাঁহ আৰু বেতেৰে নিৰ্মিত সামগ্ৰী দেখিবলৈ পালোঁ। আচলতে আমি মুঢ়া ল'বৰ উদ্দেশ্যেৰেহে এই দোকানবোৰত সোমাইছিলোঁ। একেবাৰে শেষত দুটা মুঢ়া ল'লোঁ, আপোনালোকক দেখুৱাবলৈ বাৰু নহ'ল, কিন্তু দামবিলাক আচলতে যথেষ্ট বেছি হ'বই, বহুত মেহনত আছে এই বস্তুবিলাকত, কিন্তু দেখিবলৈ খুব ধুনীয়া আৰু ঘৰ শুৱনি কৰা বস্তু। গতিকে চাওক এই সকলোবোৰ বস্তু।